এখন ফাংচনত এই কমিটিয়ে ক'লে কি নিৰ্মল তইতো ভাল চিকেন বনোৱা এই ভূপেন দাক খোৱাৰ কাৰণে আৰু পাৰ্টিটোক খোৱাৰ কাৰণে স্পেচিয়েলি তই বনাব লাগিব মই যাব বাৰু এই গোৱালপাৰা বিহুত ইয়াতে এইখন পিয়াৰ গুপ্ত যে হয় তাৰপিছত মই বনালো খুব ভগৱানৰ নাম লৈ বনালো আৰু ভূপেন দাই খাব মোৰ সৌভাগ্য আৰু আশীৰ্বাদ তাৰপিছত বনালো সঁচাকে ভগৱানৰ কিবা ধুনীয়া হ'ল তাৰপিছত ভূপেন দাই যেতিয়া খাব গৈছে নহয় ভূপেন দাই কৈছে মোক এক্সট্ৰা ভাত দিয়া ইমান ধুনীয়া চিকেন হৈছে এইখন কোনে বনাইছে তাৰপিছত আমাৰ নকুলাহঁতে ক'লে আৰু ৰিহুদাহঁতে যে নিৰ্মল নাথে বজাই আছে নিৰ্মলে এতিয়া এই মেণ্ডলিন বজাই আছে ষ্টেজত পাৰফৰ্ম কৰি আছে হয় নেকি ইমান ধুনীয়া হৈছে মোক অলপ এক্সট্ৰা ভাত দিয়া তাৰপিছত কমল গতিকে যে তেখেতে কয় যে আপুনি এক্সট্ৰা ভাত নলয় ল'ব নালাগে না ইমান ধুনীয়া হৈছে মই ল'মেই স্বাস্থ্যৰ কাৰণে সেইকাৰণে কৈছিলে তেওঁ খুব হেৰি কৰেতো ভালকে ৰাখে আৰু এইটো ভাল কথা কিন্তু ভূপেনে কৈছে না না মই অলপ ল'মেই তাৰপিছত এক্সট্ৰা ভাত গতিকে সেইটো কাৰণে মই ভগৱানক ধন্যবাদ আৰু তেখেতক ধন্যবাদ আৰু আই এম চ' হেপী